নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তাই বন্ধু-বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। চাহ শ্ৰমিকক দিব লাগিব পূজাৰ বোনাছ। বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকক বোনাছ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। শ্ৰমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জে.বি. এক্কাই প্ৰতিখন জিলাৰ আয়ুক্তলৈ আজি প্ৰেৰণ কৰা এক নিৰ্দেশনাত স্পষ্টভাৱে কোৱা হৈছে যে সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকক বোনাছ আদায় দিয়াটো নিশ্চিতভাৱে 10 ছেপ্টেম্বৰৰ পূৰ্বে সম্পূৰ্ণ হ'ব লাগিব। তদুপৰি কিমান পৰিমাণ বা কি হাৰত বোনাছ আদায় দিব সেই সম্পৰ্কীয় ঘোষণাৰ প্ৰক্ৰিয়া 31 আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত উল্লেখ কৰা মতে বিত্তীয় বৰ্ষৰ সমাপ্তিৰ 8 মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাছ আদায় দিব লাগে। আমাৰ ৰাজ্যত দুৰ্গা পূজাৰ আগতেই বোনাছ আদায় দিয়াটো প্ৰচলিত পৰম্পৰা। চলিত বৰ্ষত দুৰ্গা পূজা ছেপ্টেম্বৰ মাহৰ পঞ্চম সপ্তাহত আৰম্ভ হয়। এনে প্ৰেক্ষাপটত চাহ বাগিচা কৰ্তৃপক্ষক তেওঁলোকৰ বাৰ্ষিক বেলেন্স শ্বীট আৰু আইন অনুসৰি বোনাছৰ পৰিমাণ চূড়ান্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে শ্ৰমিক কল্যাণ বিভাগৰ স্থানীয় বিষয়া, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সহায় সহযোগিতা আগবঢ়াব। চাহ বাগিচা কৰ্তৃপক্ষই যাতে গাইডলাইন আৰু আইনগত ব্যৱস্থা অনুসৰণ কৰে তথা শ্ৰমিকে সময়মতে চলিত বৰ্ষৰ বোনাছ লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। লগতে বোনাছ আদায়ৰ পূৰ্বে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ নহ'বলৈ চাহ বাগিচা কৰ্তৃপক্ষ আৰু অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হ'বলৈও জিলা আয়ুক্তসকলক কোৱা হৈছে নিৰ্দেশনাটোত। বন্ধু-বান্ধৱীসকল, এই আছিল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ এনেধৰণৰ যিকোনো খবৰৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।